তিনি নৰপিশাচে ধৰ্ষণ কৰি মহিলাক অচেতন অৱস্থাত পেলাই থৈ গ'ল দৰঙৰ বুঢ়া অঞ্চলত। ইফালে ছয়গাঁৱত এগৰাকী অভিনেত্ৰীক ধৰ্ষণ আৰু হত্যাৰ অপচেষ্টা কৰি আৰক্ষীৰ জালত পৰিল সতীৰ্থ অভিনেতা। সমগ্ৰ ৰাজ্যতে শেহতীয়াকৈ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে জঘন্য ধৰ্ষণৰ ঘটনা। বটদ্ৰৱাৰ নাবালিকা ধৰ্ষণৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ পিছত এইবাৰ পশ্চিম দৰঙৰ বুঢ়া অঞ্চলত স্বামীৰ সহযোগত নৱবিবাহিতা বোৱাৰীক দলবদ্ধ ধৰ্ষণ। ইফালে আকৌ ছয়গাঁৱত থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীক ধৰ্ষণৰ অপচেষ্টা সহযোগী অভিনেতাৰ। ধৰ্ষণ কৰিব নোৱাৰি ডিঙিত মেৰিয়াই হত্যাৰ চেষ্টা অভিনেত্ৰীগৰাকীক। ইফালে নুমলীগড়ত বিগত 2টা সপ্তাহে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগত আৰক্ষী চকী ঘেৰাও কৰিলে উত্তেজিত ৰাইজে। নলবাৰী জিলাৰ বৰমাৰ এগৰাকী বিবাহিত মহিলা বলি হ'ল তিনি দুৰ্বৃত্তৰ বিকৃত কামনাৰ। নৱবিবাহিতা মহিলাগৰাকীৰ স্বামী আমান আলীয়ে অতি কৌশলেৰে তিনিটাকৈ নৰপিশাচৰ হাতত গতাই দিছিল তেওঁৰ নৱবিবাহিতা পত্নীক। আৰু চলন্ত গাড়ীত তিনিটাকৈ নৰপিশাচে বিবাহিতা মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পিছত পশ্চিম দৰঙৰ বুঢ়া অঞ্চলত গাড়ীৰ পৰা পেলাই থৈ গ'ল অচেতন অৱস্থাত। এই জঘন্য ঘটনাত নিজৰ স্বামী আমান আলী জড়িত থকাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে। তিনিটাকৈ নৰপিশাচে চলন্ত গাড়ীতে হাত ভৰি বান্ধি বলাৎকাৰ কৰিছিল এই নৱবিবাহিতা মহিলাগৰাকীক। আৰু তিনিটাকৈ নৰপিশাচৰ হাতত নিজৰ বিবাহিতা পত্নীক গতাই দিয়াৰ পিছত লম্পট স্বামীয়ে তেওঁৰ পত্নী নিৰুদ্দেশ হৈছিল বুলিহে ফোনযোগে পৰিয়ালক অৱগত কৰিছিল। 5মান বজাতে বৰমাত ৰখাইছে গাড়ীখন, ৰখাই পেলাই কৈছে তুমি মাৰুতিত যোৱা, সেনেকে কৈছে। কোৱাতে তাৰপিছত মই কৈছো নহয় একেলগে যাম। তাৰপিছত নহয় মাৰুতিত যোৱা, মোৰ অলপমান বস্তু কিনিব লগা আছে, কিনি পেলাই পাছে পাছে যাই আছো ব'লা। তাৰপিছত কৈছো মই নহয় একেলগে যাম ব'লা, সেনেকে কোৱাতে কৈছে মোৰ কথা নুশুনা নেকি তুমি, সেনেকে কৈছে। কোৱাতে তাৰপিছত মোক ঠেলিয়াই দিছে যে যোৱা যোৱা যাই থাকা মই যাই আছো। তাৰপিছত মই বহিলো মাৰুতিত, বহাতে মোৰ দুভাগে দুজন ল'ৰা বহিছে। মই সুধিলো আপোনালোকে আৰু ক'ত যায়, কোৱাতে কৈছে যে আমি তাৰে তোমাক নামি দিম ব'লা তাতে, আৰু আমিও নামি ল'ম সেনেকে কৈছে। কোৱাতে মোক চুৰি লৈছে দুভাগে দুখন, চুৰি লৈ পেলাই কৈছে যে মনে মনে থাকা একো হাল্লা নকৰিবা। কোৱাতে মোৰ মাথাত লোৱা আহি চুন্নি খেলাই দি মোৰ হাত দুখন বান্ধিছে, বান্ধি তাৰপিছত বান্ধাতে মই ৰুমালে যি মোক মুখত সোপা দি মোৰ হুচ নোহোৱা হৈ গৈছে। পোৱা নাই মোৰ কাণৰ সোণা হাতৰ হেৰি গোটেইখিনি তাহাঁতে লৈ গৈছে, মোৰ কাপোৰ কানি চিৰি একদম হেৰি কৰি পেলাইছে, তাহাঁতে ইয়াত মোক পেলাই দি গৈছে। ইফালে দক্ষিণ কামৰূপৰ ছয়গাঁৱত যাত্ৰা দলৰ এগৰাকী অভিনেত্ৰীক ধৰ্ষণৰ অপচেষ্টা দলৰে মনোজ মেধি নামৰ এটা লম্পটৰ। কিন্তু ধৰ্ষণৰ অপচেষ্টা ব্যৰ্থ হোৱাৰ পিছতেই লোকলজ্জাৰ ভয়ত লম্পট মনোজ মেধিয়ে অভিনেত্ৰীগৰাকীক তেওঁ পিন্ধি থকা চুৰ্ণিখনেৰেই ডিঙিত মেৰিয়াই হত্যাৰ চেষ্টা চলাইছিল। কিন্তু তেতিয়াই ছয়গাঁও আৰক্ষী থানাৰ টহলদাৰী দল এটাৰ বিষয়টো দৃষ্টিগোচৰ হোৱাত লম্পট মনোজ মেধিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁক মানে দবৰা দবৰি লগা অৱস্থাত ঠিক সেই মুহূৰ্ততে আমাৰ এই ৰাতিৰ পেট্ৰলিঙত থকা আমি দলটোৱে আমি তাক পাইছোগৈ, আৰু তাক লৈ আহি আমি তাড়াতাড়িকৈ মেডিকেললৈ লৈ যাওঁ, আৰু ল'ৰাজনক আমি প্ৰয়াত। তেওঁক মানে অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ কাৰণে তেওঁ মানে প্ৰস্তাৱ দিছিল। তেওঁ মান্তি নোহোৱাত তাক মানে জোৰ জবস্তি কৰি তেওঁ মানে তেওঁৰ গাড়ীত উঠাবলৈ চেষ্টা কৰিছিল। তাৰপিছতে আৰু তাক মানে ডিঙিত ফাঁচ লগাই পেলাই হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ইফালে নুমলীগড়ত 13 দিনৰ পূৰ্বে দুটাকৈ নৰপিশাচে ধৰ্ষণ কৰিছিল নুমলীগড় চাহ বাগিচাৰ এগৰাকী মহিলাক। বিগত 11টা দিনে সংকটজনক অৱস্থাত যোৰহাটত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী। কিন্তু আজি পৰ্যন্ত মুক্তি আৰু অখিল নামৰ এই দুই নৰপিশাচক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। একাংশ উত্তেজিত ৰাইজে নুমলীগড় আৰক্ষী চকী ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। কেমেৰা পাৰ্চন মনোজৰ সৈতে ছয়গাঁৱৰ পৰা ভগৱান